Hello everyone, welcome back to my channel Rasi Vibes. আজি এতিয়া দিনটো অলমোস্ট শেষেই হ'ল। মই ভাবিলোঁ আজি কিবা এটা খাব মন গৈছে, ডাৱৰীয়া বতৰ, বৰষুণ দি আছে আৰু যিটো খাম মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মোৰ চেনেলটোৰ নাম আপোনালোকে জানেই, ৰাচি ভাইবছ। আৰু আজি মই ডাৱৰীয়া বতৰৰ অলপ ভাইবছ দেখাওঁ বুলি ভাবিলোঁ। বৰষুণ দি আছে, মই দেখাই দিছোঁ খিৰিকী ফালে। ধুনীয়া বৰষুণ দি আছে, ধৰিব পাৰিছেনে নাজানো, কিন্তু আমাৰ কিটচেনৰ ফ্ৰণ্টতে এনেদৰে খিৰিকী আছে, বাহিৰৰ ভিউ দেখি থাকি ভাবিলোঁ আজি চলে খাম। লগত চলে ভাতৰা নহয়, আচলতে পুৰি বনাম আৰু চলে বনাম, মানে কাবুলী বুটৰ আমি ঘুগুনি টাইপকৈ গ্ৰেভি বনাম। আৰু মই ৰেডি কৰি ৰাখিছোঁ। এয়া পিঁয়াজ নহৰু কাটি থৈছোঁ, এইখিনি মিক্সিত দিম, পিচি ল'ম। আৰু এইফালে আছে কাবুলী চানা, দেখাই দিছোঁ। ৰাতিপুৱা ভাত খোৱাৰ সময়ত তিয়াই ৰাখিছিলোঁ, বহুত ভালদৰে কোমল হ'ল। এইখিনি প্ৰেছাৰ কুকাৰত দিম, কিন্তু কেনেকৈ কি বনাম চাই থাকক। আৰু এয়া আদা লোৱা নাই, নহৰু লৈছোঁ প্ৰায় এটা বুলিবই পাৰি, আৰু ডাঙৰ পিঁয়াজ এটা এনেদৰে কাটি ৰাখিছিলোঁ। এতিয়া মিক্সিত পিচিম। ভাজি লৈ ঠাণ্ডা কৰি পিচিলে বেছি ভাল লাগে খাবলৈ, কিন্তু এতিয়া সময় কম, দিনটো শেষেই হ'ল, ভোক লাগিব, চবৰে কিবা খাবৰ হ'ব। গতিকে এনেদৰেই মই পিচি ৰেচিপিটো কেনেকৈ বনাম দেখাই আছোঁ বাৰু। এইফালে আছে এয়া মঠি থৈছোঁ, এয়া বনাম আৰু অলপ দেৰি ঢাকি ৰাখিছিলোঁ। যিহেতু দেউতা আৰু ভাইটিয়ে বাৰীত কাম কৰি আছে, কিবা বাঁহ কাটি আছে, ঘৰত কিবা কাম চলাব, আৰু সিহঁতটো আহিলে খাবলৈ ৰেডি হ'বই লাগিব, গতিকে খৰধৰ কৰিব লাগিব। আৰু কেনেকৈ কি বনাওঁ বলক, ভিডিঅ'টো চাই থাকক। পিঁয়াজখিনি ডাঙৰকৈ কটা আছে, মিক্সিত দিম ভাবিলোঁ, চ' মিহিকৈ নাকাটিলোঁ, জাৰত ভৰাই লৈছোঁ। এয়া ভালদৰে পিচ খাই গ'ল, গৰম হৈ গ'ল। ইয়াত হালধি অলপ দিছোঁ, আৰু মই দুটা লৈছোঁ ইলাচি আৰু দুটা জলকীয়া দিছোঁ। জ্বলা অলপ বেছিকৈ দিম, কিন্তু তেলত এতিয়া দুটা জলকীয়াহে দিছোঁ, বাকী পিছত দিম। আৰু দালচিনি এডোখৰ দি দিলোঁ। এয়া অলপ ৰেড চিলি দিছোঁ। এতিয়া পিঁয়াজ আৰু নহৰুৰ পেষ্টটো দি দিছোঁ, ভাজি ল'ম ভালদৰে। মই গেছৰ ফ্লেম কমাই থৈছোঁ। এইখিনি ভালদৰে লৰাই ল'ব। ইয়াত এইখিনি ভাজ খাই গ'ল, ধুনীয়া স্মেলো আহিছে। এতিয়া তিয়াই থোৱা মই কাবুলী চানাখিনি ইয়াত দি দিম। নিমখ দিব। এতিয়া অলপ গেছৰ ফ্লেমটো বঢ়াই ল'ব, যিহেতু মিক্স কৰিব লাগিব। ইয়াত মই পানী লগালগ নিদিওঁ, হুইচেল দিবৰ কাৰণে পানীটো অলপ লাহেকৈ দিম। এইখিনি অকণমান তেল খাই ল'বলৈ দিম ইয়াত, তেতিয়া খাবলৈ ভাল হ'ব। জাষ্ট এনেদৰে 3 মিনিটৰ বাবে সিজাই ল'ম। জলকীয়া থাকাকেইটা দি লৈছোঁ, এইটোত পানী দিব হৈ গ'ল, পানীখিনি এড কৰি লওঁ। আমি মানুহ 5জন, গতিকে ইমানকণটো দিবই লাগিব। এতিয়া মই 3টা হুইচেল বাজিব দিম। এখন কেৰাহীত মই পুৰি বনাবৰ বাবে এয়া তেল দি লৈছোঁ। খুব সুন্দৰকৈ ফুলিলে এতিয়া আমি চলিৰ লগত ভালদৰে খাম। আপোনালোকৰ ঘৰত কিবা কিবি বনাই খাওঁ, ডাৱৰীয়া বতৰ উপভোগ কৰক। হৈ আছে, কুকাৰ খুলিছোঁ জাষ্ট, তাৰে অলপ লৰাই দিম। এতিয়া এইখিনিও ভালদৰে প্লেটত ছাৰ্ভ কৰি ল'ম 5জনৰ বাবে। এয়া 5জনৰ বাবে ৰেডি হৈ গ'ল। দিনটো অলম'ষ্ট শেষেই হ'ল, আমি এতিয়া খামগৈ। আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু আপুনি যদি মোৰ চেনেলটো নতুন তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। So till then, take care, stay safe and stay at home. Bye bye.